निकलो रे এতিয়া পাঞ্জাবী বনি লৈছোঁ লাগিছেনে মোক আৰু চাই লৈ এই অংকিতা চঞ্চিতা তো মত লওঁ मैं तो उलाऊंगी খাবলৈ আহিছোঁ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে হেপী দুৰ্গা পূজা আৰু আজি আমি যাবলৈ ওলাই আছোঁ এতিয়া গুৰুদ্বাৰা আৰু তাতে গৈ আপোনালোকক লগ পাম আৰু দেখাই থাকিম আজি হৈছে মহাসপ্তমী বলক চাওঁগে আহক চবে কেনেকৈ ওলাইছে ৰেডি হ'ল बस आज मुझे जाने का मिल जाए कोई पे भी कहीं पे भी दिखाओ नो तुम तो कम्प्लीटली रेडी नहीं हुआ ধুনীয়া ছোৱালীক ধুনীয়াই লাগিব মই আপোনালোকক দেখাই থাকিম মানে পূজা কেইদিন গোটেই কেইদিন আজি কেনেকৈ গ'লোঁ কালি কেনেকৈ গ'ল পূজা দিন গোটেই हाय सैंटनी हाय निहार हाय निहार नहीं मेरे यूट्यूब वाले को हाय बोलो हाय আমি গৈ আছোঁ এতিয়া খোজকাঢ়ি কাঢ়ি গুৰুদ্বাৰা বেছি দূৰ নহয় মানে আমি খোজকাঢ়ি আহি আছোঁ আৰু ইমান ভাগৰ লাগি গৈছে ফাইনেলি এতিয়া খোজকাঢ়ি কাঢ়ি আহি পাইছোঁহি মানে ফাইনেলি আমি পালোহি গুৰুদ্বাৰা এইটো চেণ্ডেল ৰাখিবলৈ কি তাত বহি এইটো ল'লোঁ এতিয়া পাঞ্জাবী বনি লৈছোঁ লাগিছেনে মোক নাই নাই দেখিবই আৰু বেছি আন্ধাৰ হেৰি ৰ'দ হৈ আছে যে চ' ভিউটো দেখা নাপাব ভলটো হেৰিটো কমাইছে আৰু ব্ৰাইটনেছটো কমাই চালে যদিহে ক'ব নোৱাৰোঁ কিন্তু ইয়াত আহি মনটো ইমান ভাল লাগিছে সঁচা কথা ক'ব গ'লে আমি আজি সঁচাকৈ কি সঁচাকৈ খাবলৈ আহিছোঁ আমি সঁচা কথা ক'ব গ'লে আজি নোখোৱাকৈ আহিছোঁ ইয়াত খাবলৈ মুড়ি দিছে এইবোৰ চব্জি ক্ষীৰ আৰু এইটোত কিবা এটা ভৰ্তি হ'ব বাকী আছে মই এতিয়া ভাবি আছোঁ এইটো ভৰ্তি হ'লে খাম নে আগতীয়াকৈ খাই দিওঁ আমি খাই কৰি আহিলোঁ এতিয়া ফটো মাৰিবলৈ গৈ আছোঁ সঁচা কথা ক'ব গ'লে আজি আমি নোখোৱাকৈ আহিছোঁ ভাত পানী খোৱা নাই একো আমি তাত খাই অহা হ'লে ভাল আছিলে আমি ভাবিলোঁ ইয়াত ভাত খাবলৈ দিব সেইকাৰণে ভাত নোখোৱাকৈ আহিছোঁ আৰু এতিয়া ফুৰি দিছোঁ আমি ওলালোঁ এতিয়া মন্দিৰৰ পৰা এতিয়া ৰুম গৈ আছোঁ আৰু আহিছে আমি গুৰুদ্বাৰৰ পৰা আহিলোঁ আৰু এতিয়া বহুত ভাগৰ লাগি আছে আজি পূজা চোৱাটো নহ'ল বাৰু কালি পূজা চাবলৈ যাম চ' এতিয়া অলপ ৰেষ্ট কৰোঁ একেবাৰে কালি লগ পাম ফাইনেলি মই ৰেডি হৈ গ'লোঁ অঞ্জলি দিবলৈ ৰেডি হৈ গৈছোঁ আৰু মই ৰেড শাৰী পিন্ধিছোঁ ৰ'ব আপোনালোকক ভালকৈ দেখাই আছোঁ কমপ্লিটলি কেনেকুৱা লাগিছে মই চাহ একাপ খাই লওঁ বহুত ভোক লাগিছে যদিও মানুহে কয় বোলে পূজা কৰিব গ'লে একো খাব নাপায় কিন্তু মই একো নোখোৱাকৈ কেতিয়াও নাথাকোঁ মই চাহ হ'লেও খাম কিবা এটা হ'লেও খাম ভাত নাখাওঁ বাৰু এইটো হৈছে আমাৰ ডাইনিঙৰ গ্লাছত মই দেখাইছোঁ কেনেকুৱা লাগিছে ৰেড শাৰী আৰু শাৰীখন এনেকৈ মেলি লৈছোঁ শাৰী এনেকৈ মেলি পিন্ধাৰ মই অভ্যাস নাই তথাপিও পিন্ধিছোঁ আৰু চবেই কৈছে এনেকৈ ভাল লাগিব জনাব কেনেকুৱা লাগিছে ओरे तुम लोग निकलो रे হাই বল দো গাইজ তাইৰ কথা কৈ দিয়ক তাইক কেনেকুৱা লাগিছে অথনিৰ পৰা আমাক সুধি আছে কেনেকুৱা লাগিছে আমি কৈছোঁ ভাল লাগিছে বিশ্বাস নাই কৰা ওলাই গৈ আহিলোঁ এতিয়া গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ আৰু আজি মই ক'ব গ'লে মোৰ আজি সৰস্বতী পূজা ফিলিংছ আছে কাৰণ আমি তাত থাকোঁতেতো মই কেতিয়াও মানে অঞ্জলি দিবলৈ দুৰ্গা পূজাত যোৱা নাছিলোঁ আৰু কেতিয়াও দুৰ্গা পূজাত শাৰী পিন্ধি যোৱা নাছিলোঁ কাৰণ আমি অকল সৰস্বতী পূজাতহে শাৰী পিন্ধিছিলোঁ ন চ' ইয়াত আহি মানে মোৰ আজি তেনেকুৱা ফিল হৈছে
सिक्किम में ना মণ্ডপত আহি পাইছোঁ ইয়াতচোন একো পূজা পূজা লগাই নাই ইমান ঠাণ্ডা হৈ আছে भगवती सीमा काली मां लक्ष्मी मां सरस्वती सर्वणे त्रिगुणात्मिकाय त्रिकालिते मानेना प्रथमा वर्ण देवता पूजनेना भगवती सीमा काली मां लक्ष्मी मां सरस्वती सर्वणे त्रिकालिते বেকগ্ৰাউণ্ড ফটো গাইছ আমি এতিয়া হৰাই দিলোঁ আৰু এতিয়া আমাৰ ফটো চটো এনেকৈ ফটো মাৰি আছোঁ আৰু চবেই অঁ এইডোখৰতে ভাল হৈছে আমি ঠাকুৰবাৰী মন্দিৰৰ পৰা ওলালোঁ এতিয়া লালবাজাৰ মন্দিৰলৈ যাম আৰু আমি গৈ আছোঁ আপুনি দেখাই ওলাইছোঁ আৰু এইটো মন্দিৰৰ পৰা আহিবলৈ মনেই যোৱা নাছিলে সঁচা কথা ক'ব গ'লে আজি ইয়ালৈ অহাৰ পাছত ইমান দিনৰ পাছত আজি মনটো বহুত ভাল লাগিছে এয়া ইয়াত আৰু এটা মণ্ডপ আছে সোমাই যাওঁ ট্ৰেডিশ্যনেল টিকা মোৰ ভইচটো শুনে নে নুশুনে ব্লগত মই তাকো নাজানো মই চিঞৰিবলৈ মন নাযায় মোৰ সঁচাকৈ মোৰ ডাঙৰকৈ কথা ক'বলৈ মন নাযায় শুনিছে নুশুনিছে মই ঘৰত এডিট কৰোঁতেহে গম পাম আৰু নহ'লে আকৌ মই ভইচ এভাৰ কৰি দিব লাগিব নোলাই মাতো আৰু চাই লৈ এই অংকিতা संचिता तुम मत लाओ मैं तो उलाऊंगी নিজকে কিমান দেখুৱাই থাকোঁ বেলেগকো দেখুৱাওঁ আমি এতিয়া ৰুম ওলাই আছোঁ আৰু জাষ্ট এক টেক্সি মিল যায় আজিৰ কাৰণে পূজা শেষ আৰু এতিয়া ৰুম গৈ আছোঁ বাই बाय বাই बाय बाय আজিৰ কাৰণে পূজা কালি পূজা চাবলৈ যাম নাযাম এতিয়া চবতকৈ ফাৰ্ষ্ট এটা খাম বহুত ভোক লাগিছে একো নোখোৱাকৈ আহিছোঁ চ' নাও এতিয়াৰ কাৰণে বাই আৰু এটা কথা ক'বলৈ পাহৰিলোঁ মোৰ ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব মোৰ বহুত ভাল লাগিব মনটো আৰু কমেণ্ট এটা কৰিব তাতকৈ বেছি ভাল লাগিব মোৰ মনটো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ